নমস্কাৰ সকলোকে মই জুৰিয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। মোৰো ভাল। আজি যিহেতু বছৰটো শেষৰ দিন, গতিকে ভালো লাগিছে, দুখো লাগি আছে। যিহেতু যোৱা বছৰত মানে হোৱা দিনবিলাকৰ কথাত মানে মনত পৰি থাকিব আৰু বেয়াও লাগি আছে বহুত। আৰু এটা কাৰণ ভাল লাগিছে যে নতুন বছৰটো আমি পাইছোঁ আৰু সকলোৱে ভালে কুশলে থাকক। নতুন বছৰটোত সকলোৱে কিবা কিবি কৰি বুলি ভাবি আছে, যাতে সকলোৰে আশাবোৰ পূৰণ হয়, সেইটোৱে কামনা কৰিছোঁ। হেপী নিউ ইয়াৰ। নতুন বছৰটো যাতে সকলোৰে ভালে কুশলে যায়, লগতে আমাৰ যাতে ভালে কুশলে যায়, আমাকো আশীৰ্বাদ কৰিব। আমাৰ পিকনিক বয় পিকনিক খাই কিনে এনেকৈ বিচনাত পৰি আছে। বনাই আছে চাহ, গাখীৰ চাহ। তেওঁ মানে খাব বিচাৰিছে পিকনিকৰ পৰা আহি পেলাই। মোক বোলে নাৰিকল কাটি দিব লাগে, নাৰিকল কাটি দিয়ে। ঘৰত মানে ধুমধাম খানা চলিব মজাকৈ, আমাৰ ঘৰতো চলিব ধুনীয়াকৈ। গতিকে হাজবেণ্ডে আনিলে মাংস। মানে আজি মোৰ বিৰাট বেছি গাহৰি মাংস খাবৰ বৰ মন গৈছে। মানে বাবুহঁত মানে যেতিয়া মানে গাত আছিলে তেতিয়াৰ পৰা মানে 3 বছৰ হ'ল মই গাহৰি মাংস খোৱাই নাই। বিৰাট বেছি ভাল পাওঁ। হয়তো কিছুমানে বেয়া পায়, শাহু মাহঁতেও বেয়া পায়, কিন্তু মই বেছি ভাল পাওঁ। সেইকাৰণে হাজবেণ্ডক আজি ক'লোঁ মই গাহৰি মাংস আনিব। এতিয়া গাহৰি মাংস আনিলে আৰু ব্ৰইলাৰো আনিলে। বাকী বিশেষ একো অনা নাই, যিহেতু আমি বেছি একো নাখাওঁ এনেই আৰু। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, কেনেদৰে বনাওঁ, কি কৰোঁ, কি নকৰোঁ, সকলোবিলাক চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। লগতে ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। কি কৰি আছ গুণু? কি বাঘ? কোনি বাঘ? তুমি বাঘ কেনকে যাইনো বাঘ দেখিলা? তাৰে কেইটা খাবই আমাৰ বাঘটোৱে। ক'ত লুকাইছে চা? আহা এফালে আহা টিভি চাই থাকাই আহা শুনো। চা কি বদমাছি। বদমাছ, আজি মাম খাবা নে নাখাও? খাবা। কি মাম খাবা? তোমাক মই মাম নেদাও আজি। নেদাও তোমাক আজি মাম নেদাও মই। ৰবাচোন, তোমাক আজি মাম নেদাও। তোমাক মাম নেদাও। এতিয়া কি কি কৰে আপোনালোকে চাই থাকিব। এয়া আলু পিঁয়াজ মই এনেকৈ ৰেডি কৰি থৈ দিছোঁ। আদা, তাৰপিছত এয়া আৰু মছলা পেকেট, এইবিলাক মছলা পেকেট এনেকৈ থৈ দিছোঁ। এতিয়া গ'ল আৰু মানে কি এনেই অলপমান ফূৰ্তি কৰিলোঁ আৰু মোক সহায় কৰি দি আছে হাজবেণ্ডে। এনেকৈ দুয়ো লগ লাগি বনাওঁ আজি। যাম পিছফালে চৌকাত। এইফালে লৈছোঁ লাইটাৰ। কি এইটো? কি এইটো? দেচলা নহয়, এইটো লাইটাৰ। তুমি নালাৰিবা, আমি চৌকাত জুই ধৰিম। কি চাবা? আছে কি চাবা তুমি? চাচোন টিভি চাই আছে আইতাই। এইটো আমাৰ বৰমা টিভি চাই আছে। হয়না গুণ? এইটো কোনি ন? এইটো কোনে কয়? তোৰ নাকাৰ আইতা? তোমাৰ আইতা? ই আৰু ডাইৰেক্টকে কয়। দাদুও খেলি থাকা। মই একবাৰ হেপী নিউ ইয়াৰ বুলি কৈ দা। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। ধুনীয়া। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। আইতা নাজানে না? আইতা শিকাই দিয়া। ইয়াৰ বুলি কয়। ভালে থাকা, ভালে থাকা। পিছফাল আৰু এনেকে যায় জুই উঠাবৰ কাৰণে। ইয়াৰ পৰা লৈ যাওঁ আমি খেৰ বুলি কওঁ। আমাৰ মানে জুই
পুৰা উঠিবই খোজা নাই মানে উঠাব ইমান চেষ্টা কৰি আছে উঠাই নাই এতিয়া আহিছোঁ পিছফালে এয়া খৰি লৈ এয়া জুই ধৰিম এতিয়া ইয়াতে আজি হ'ব খানা প্ৰথমতে গাহৰিখিনি সিজাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ গাহৰি এতিয়া এইখিনি বইল কৰি লওঁ ইয়াতে যিহেতু মাহঁতে মানে পাকঘৰত ৰান্ধিব নিদিয়ে সেইকাৰণে পিছফালে আহিছোঁ থাকোঁ চচপেনত বাচনো নাই আমাৰ ভাল এইখিনি বইল হওক গতিকে এতিয়া এইখিনি বইল হ'ব দিছোঁ বইল হোৱাৰ পিছত মানে আপোনালোকক দেখাই আছোঁ এতিয়া আৰু যোগাৰ পাতি কৰিব লগা আছে কৰি লওঁ এইখিনি আমি পিছফালে এইজনী হ'ল আমাৰ গাই গৰু ঐ ঐ ঐ ঐ ঘৰৰ অৱস্থা চাওকচোন কি কৰিব লাগিছে চকীয়ে বিছনাই আলনাৰ কাপোৰ এইবিলাক একদম মানে কি কৰি আছে ভালদৰে এইবিলাক হ'ল চকী বিচনাত এইবিলাকে সৰু ল'ৰা ছোৱালী থাকিলে হাজাৰ মানে চাফা চুফা কৰি থ'লেও মানে লেতেৰাই হৈ থাকে এতিয়া মই বিলাহী চিলাহী ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি লওঁ এয়া হ'ল আলু এনেকৈ ৰেডি কৰি লওঁ ধুনীয়াকৈ এয়া মছলাখিনি খুন্দিলে হাজবেণ্ডে লাই পাত গাহৰি মাংস দিলে ভাল লাগে যিহেতু লাই শাকৰ পাত আনিব যাওঁ চোতালতে আছে দেখক দৰজাখন খুলি লওঁ ক'ত আছে লাই শাক চাওঁ বাৰু এইটো হয়নে নহয় বা লৈয়ে যাওঁ চিনি বাৰু এইখিনি ল'লোঁ বেছি নিদিওঁ এইখিনি দি টেষ্ট কৰি চাওঁ কি হয় এইখিনি আনিলোঁ এতিয়া এইবিলাক যোগাৰ কৰি থোৱা আছে আৰু এইফালে গাহৰি মাংসখিনি অকণমানে আনিছোঁ মোৰ কাৰণে যিহেতু মই খাব বিচাৰিছোঁ বনাই লওঁ ধুনীয়াকৈ বনাই লৈ দেখাই এইফালে পিঁয়াজ ফ্ৰাই হ'ব দিছোঁ আৰু ময়ো ইমান ৰন্ধাত পাকত নহয় কিন্তু কিবাকৈ বনাই আছোঁ হাজবেণ্ডৰ মূৰৰ বিষ উঠিছে শুই আছে তেওঁৱে বনোৱা কথা আছিল শুই আছে এতিয়া মোক তেওঁক কৈ আছে আৰু মই বনাই আছোঁ নাজানো মই মাংস বনাব আচলতে আনি পিছেও তেওঁৱে বনায় আজি উপায় বনাবলৈ এয়া চাওক এইফালে গাহৰি ফ্ৰাই কৰি আছোঁ আৰু এইফালে ব্ৰইলাৰ ফ্ৰাই ধুনীয়াকৈ বনাই লওঁ এইখিনি বনাই লৈ একদম খোৱাৰ সময়ত আপোনালোকক দেখাই আছোঁ সকলোবিলাক ভাতো বনাই আছোঁ লগতে টিভিৰ প্ৰগ্ৰেমবিলাকো চাই আছোঁ আজি যিহেতু প্ৰগ্ৰেম বহুতে চলি আছে সকলোবিলাক চেনেলতে গতিকে চাই আছোঁ সকলোবিলাক আৰু এতিয়া বনায়ো আছোঁ বনাইখিনি শেষ হৈ লওক আচলতে চৌকাত বনাব খুজিছিলোঁ মানে গাহৰি মাংসটো লাই শাকেৰে কিন্তু বনাব নোৱাৰিলোঁ হাজবেণ্ডৰ মানে মূৰৰ বিষ উঠি গ'লে তৎক্ষণাত উঠিলে তাৰপিছত মোক ক'লে ইয়াতে বনোৱা সেইকাৰণে ইয়াতে বনাই দিলোঁ গতিকে মই বনাইছোঁ আজি ফাৰ্ষ্ট জীৱনত ফাৰ্ষ্ট এনেকুৱা বা হয় এইফালে আছে আমাৰ কলিজা ধুনু কি চাই আছা তুমি পুতুলা পুতুলা চাই আছা মাম নাখাওঁ নেকি চাও তোমাক চাও মাম খাব না ক'ত আপেল খাই আছে তুমি চাই থাকা দা
ইফালে পিঁয়াজ ফ্ৰাই হ'ব দিছোঁ আৰু ময়ো ইমান ৰন্ধাত পাকত নহয় কিন্তু কিবাকে বনাই আছোঁ। হাজবেণ্ডৰ মূৰৰ বিষ উঠিছে, শুই আছে তেওঁৱে বনোৱা কথা আছিল, শুই আছে। এতিয়া তেওঁক কৈ আছে আৰু মই বনাই আছোঁ। নাজানো মই মাংস বনাব আচলতে, আগে পিছেও তেওঁৱে বনায়, আজি উপায় বনাবলৈ এইবিলাক ৰন্ধা বঢ়া হৈ গ'ল। এতিয়া মানে ভাত খোৱাৰ সময়, ভাত সাজিলোঁ। এনেকৈ কলিজা ধুনু বহি গৈছে, আমি এনেকৈয়ে খাওঁ সদায়। গতিকে চাই থাকিব আৰু ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক। এনেকৈ খাই আছোঁ আমি ভাত, ধুনুক খুৱাই দি আছে। এয়া গাহৰি, এয়া চব্জি বনাইছিলোঁ, চব্জি লৈছোঁ আৰু এয়া ব্ৰইলাৰ মাংস। বেছি বেলেগ একো কৰা নাই। আৰু এতিয়া মই গাহৰি টেষ্ট কৰি চাম। সঁচাকৈ যদিও সাজ বনাইছোঁ, ধুনীয়া হৈছে খাবলৈ। কি কৰি আছ তুমি? কি লাৰি আছ? বিৰাট বেছি টেষ্টি হৈছে আজি। এয়া খাই আছোঁ ভাত। গতিকে এতিয়া বাই বাই।